তদন্ত কৰাত গম পোৱা গ'ল যে ৭৭,০০০ ভোটাৰৰ ৩৭,০০০ ভোটাৰ এনেকুৱা আছিল যাৰ ভোটাৰ লিষ্টত নামেই নাছিল আৰু এই মানুহসমূহ আছিল আমাৰ ওচৰৰে দেশ বাংলাদেশ। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাত বাধা প্ৰদান কৰিছিল আৰু ইয়াৰ ফলতে ভৱানীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মাৰপিট কৰি মাৰি পেলোৱা হৈছিল আৰু শোভাযাত্ৰাৰ বিৰোধিতাকাৰীসকলে প্ৰহাৰ কৰিছিল আৰু হত্যা কৰি পেলাইছিল। এই সময়ত মধ্য অসমত নগাঁৱৰ ১৪খন গাঁৱত ৩,০০০তকৈ অধিক সন্দেহযুক্ত নাগৰিকক মাৰি পেলোৱা হৈছিল। ফলত এই ঘটনাই গোটেই দেশ জোকাৰি অসমৰ ৪০ বছৰৰ এটা ডাঙৰ সপোন বাস্তৱ হোৱাৰ দিশত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শ কাৰ্যকাৰী কৰা হ'ব। যোৱা ২৭ ছেপ্টেম্বৰ অসম চৰকাৰ আৰু অল আছাম ষ্টুডেণ্ট ইউনিয়ন শ্বৰ্ট ফৰ্মত আছুৰ সৈতে অসম চৰকাৰে এটা ডাঙৰ ডিছকাশ্যন কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে জনাইছে যে অসম চৰকাৰ আৰু অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ সৈতে এটা প্ৰডাক্টিভ ডিছকাশ্যন হৈছে। The Assam government held a crucial meeting on Wednesday evening with the leaders of all Assam Students Union to discuss the implementation of Clause 6 of the Assam. অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত যি বিপ্লৱ শৰ্মা কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰিছে তাৰ বিষয়ত এটা ডিছকাশ্যন কৰা হৈছে আৰু তাৰ পৰা কি কি ইমপ্লিমেণ্ট কৰিব পাৰি তাৰ বিষয়ে কথা পতা হৈছে। কিন্তু এই ৬ নং দফা বৰাক ভেলী আৰু ৬টা অনুসূচিত অঞ্চলত এইটো ইমপ্লিমেণ্ট কৰা নহ'ব। লগতে সমুজ্জ্বল ভট্টাচাৰ্যই কৈছে যে এয়া হৈছে আমাৰ আশাৰ ৰশ্মি, ৪০ বছৰৰ এটা ডাঙৰ সপোন, কাৰণ ইয়াত অসমৰ সংস্কৃতি আৰু ভাষা জড়িত হৈ আছে। ইয়াৰ দ্বাৰাই অসমত ইলিগেল মাইগ্ৰেণ্টসমূহক চিনাক্ত কৰিব লাগিব আৰু আমাৰ অসমৰ মাটি যাতে বাংলাদেশৰ হাতত যাব নোৱাৰে তাৰ বাবে আমি সম্পূৰ্ণ সমৰ্থন জনাইছো। কিন্তু ৬ নং দফা আচলতে আহিল ক'ৰ পৰা? ৬ নং দফাৰ বিষয়ে জানিবলৈ হ'লে আমি অলপ আগলৈ ঘূৰি যাব লাগিব, অসম আন্দোলনৰ সময়লৈকে। অসমৰ ইতিহাসত লিপিবদ্ধ অসমৰ সকলোতকৈ ডাঙৰ ষ্টুডেণ্ট আন্দোলন ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হৈছিল। এই আন্দোলনত অসমৰ শ শ মানুহৰ মৃত্যু হৈছিল একমাত্ৰ অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ। কিন্তু কি কাৰণত আৰু কিয় এই আন্দোলন হৈছিল? ১৯৭৯ চনত মঙলদৈ সমষ্টিৰ সাংসদ আছিল হীৰালাল পাটোৱাৰী আৰু তেওঁৰ ১৯৭৯ চনত মাৰ্চ মাহত আকস্মিক মৃত্যু হৈছিল আৰু ইয়াৰ ফলতে সেই সমষ্টিটোত পুনৰ ইলেকশ্যন পাতিব লগা হৈছিল আৰু ২ মাহৰ পিছতে মে মাহত পুনৰ ইলেকশ্যন পতা হৈছিল। আৰু সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকা সময়ত স্থানীয় ৰাইজে লক্ষ্য কৰিছিল যে ভোটদান কৰা ভোটাৰৰ সংখ্যা অইনবাৰৰ তুলনাত বহুত বৃদ্ধি পাইছে আৰু তদন্ত কৰাত গম পোৱা গ'ল যে ৭৭,০০০ ভোটাৰৰ ৩৭,০০০ ভোটাৰ এনেকুৱা আছিল যাৰ ভোটাৰ লিষ্টত নামেই নাছিল আৰু এই মানুহসমূহ আছিল আমাৰ ওচৰৰে দেশ বাংলাদেশ আৰু ইয়াৰ বাবেই সেই ইলেকশ্যন কমিশ্যনৰ দ্বাৰা কেঞ্চেল কৰি দিয়া হৈছিল আৰু এই কথা গোটেই অসমবাসীৰ মাজতে বিয়পি পৰিল আৰু বিয়পি পৰাৰ লগে লগে অসমবাসীৰ মনত এটা ভয় আশংকা জন্মিলে যে তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত এক নিৰাপত্তাহীনতাত ভুগিল আৰু ইয়াৰ বাবে ১৯৮০ চনৰ ৮ জুন তাৰিখে অল অসম ষ্টুডেণ্ট ইউনিয়নে ১২ ঘণ্টাৰ বাবে এটা অসম বন্ধ দিছিলে আৰু এই ক্ষেত্ৰত আছু অল অসম ষ্টুডেণ্ট ইউনিয়নে এই আন্দোলন আৰম্ভ কৰিছিল আৰু তেওঁলোকে কিছুমান দাবী কৰিছিল। প্ৰথম দাবীটো আছিল ডিটেকশ্যন, অৰ্থাৎ এই বাংলাদেশী মানুহসকলক চিনাক্ত কৰা। ইয়াৰে দ্বিতীয়টো আছিলে ডিসেনফ্ৰেঞ্চিছমেণ্ট, অৰ্থাৎ এইসকলক ভোটদানৰ অধিকাৰৰ পৰা বঞ্চিত কৰা। ইয়াৰে তৃতীয়টো আছিলে ডিপৰ্টেশ্যন, অৰ্থাৎ এইসকলক দেশৰ পৰা বাহিৰ কৰা আৰু ইয়াৰ পৰাই অসম আন্দোলনৰ আৰম্ভ হৈছিল আৰু ইয়াৰ পিছতে ১৯৭৯ চনৰ ২৬ আগষ্ট তাৰিখে ৰাজনৈতিক আৰু সাংস্কৃতিক দলসমূহে একত্ৰিত হৈ মিত্ৰজোঁট সদৌ অসম গণসংগ্ৰাম পৰিষদ গঠন কৰিছিল আৰু ইয়াৰ পিছতে ১৯৭৯ চনৰ ২ ডিচেম্বৰ তাৰিখে চাকদাৰে অসমৰ ভোটগ্ৰহণ কাৰ্য আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছিল আৰু তেওঁ জনাইছিল যে ১২৬টা সমষ্টিৰ ১১০টা সমষ্টিৰ অলৰেডি ভোটৰ তালিকা প্ৰস্তুত হৈছে, বাকীকেইটা পিছদিনালৈ ৰেডি হৈ যাব আৰু এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ পৰিষদৰ সন্মত নাছিল আৰু ইয়াৰ বাবে তেওঁলোকে এই ভোটগ্ৰহণ কাৰ্য বৰ্জন কৰি যিসকল প্ৰতিনিধিয়ে ইয়াত মনোনয়ন পত্ৰ দাখিল কৰিব সেই ভোটগ্ৰহণ কেন্দ্ৰৰ ফ্ৰণ্টত পিকেটিঙৰ ব্যৱস্থা কৰিছিলে। ১০ ডিচেম্বৰ তাৰিখ আছিল মনোনয়ন পত্ৰ দাখিল কৰাৰ লাষ্ট দিন আৰু সিদিনাই অল অসম বন্ধ ঘোষণা কৰা হৈছিল আৰু কোনো প্ৰাৰ্থীয়ে যাতে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছিল আৰু কোনো প্ৰাৰ্থীকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ দিয়া হোৱা নাছিল। ৰাজ্যৰ
প্ৰধান চহৰ গুৱাহাটীকে ধৰি অন্যান্য চহৰসমূহতো চৰকাৰে সান্ধ্য আইন জাৰি কৰিছিল কিন্তু সেই সময়ত বৰপেটাত তেতিয়াৰ IGP KPS গিলে আৰক্ষীৰ নেতৃত্ব দি বেগম আবিদা আহমেদক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ এস্কৰ্ট কৰিছিল আৰু সেই সময়তে বৰপেটাৰ আছুৰ সাধাৰণ সম্পাদক 22 বছৰীয়া খৰ্গেশ্বৰ তালুকদাৰে এই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাত বাধা প্ৰদান কৰিছিল আৰু ইয়াৰ ফলতে ভবানীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মাৰপিট কৰি খৰ্গেশ্বৰ তালুকদাৰক মাৰি পেলোৱা হৈছিল আৰু খৰ্গেশ্বৰ তালুকদাৰে আছিল অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ ইয়াৰ ফলতে আন্দোলন আৰু ভয়ানক হৈ পৰিছিল 1982 চনৰ 7 অক্টোবৰ তাৰিখে ছাত্ৰ সন্থাই আহ্বান জনোৱা বন্ধৰ সমৰ্থন জনাই নগৰৰ পৰা সজাইলৈ এক শোভাযাত্ৰা ওলাইছিল আৰু অনিল বৰাক সেই শোভাযাত্ৰাৰ বিৰোধিতাকাৰীসকলে প্ৰহাৰ কৰিছিল আৰু হত্যা কৰি পেলাইছিল কিন্তু ইয়াৰ পিছতে এই আন্দোলনে এটা হিংসাত্মক ৰূপ লৈছিল যাক নেইলি হত্যাকাণ্ড বুলি জনা যায় 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে পুৱা সময়ত মধ্য অসমত নেইলি হত্যাকাণ্ড ঘটনা হৈছিল নগাঁৱৰ 14খন গাঁৱত 3000তকৈ অধিক সন্দেহযুক্ত নাগৰিকক মাৰি পেলোৱা হৈছিল ফলত এই ঘটনাই গোটেই দেশ জোকাৰি গৈছিল এই আন্দোলনৰ ইমানবোৰ ঘটনা হৈ যোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে বুজাবুজিৰ মাজেৰে এই ঘটনাৰ সমাপ্ত কৰিব বিচাৰিছিল আৰু এই আন্দোলনৰ মুখ্য নেতাসমূহক মাতি পঠাইছিল আৰু ইয়াক সমাপ্তি কৰিবলৈ অল অসম ষ্টুডেণ্ট ইউনিয়ন আৰু সদৌ অসম গণ পৰিষদ লগতে ভাৰত চৰকাৰৰ সৈতে বুজাবুজি হয় আৰু 1985 চনৰ 15 আগষ্ট তাৰিখৰ ৰাতিপুৱা 3 বজাত এই অসম চুক্তিৰ স্বাক্ষৰ কৰা হয় এই চুক্তিত স্বাক্ষৰ কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী অল অসম ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেছিডেণ্ট প্ৰফুল্ল কুমাৰ মহন্ত অল অসম ষ্টুডেণ্ট ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী ভৃগু কুমাৰ ফুকন অল অসম গণসংগ্ৰাম পৰিষদৰ বিৰাজ শৰ্মা লগতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হোম ছেক্ৰেটাৰী RD প্ৰধান চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম শ্ৰীমতী PP ত্ৰিবেদীয়ে এই অসম চুক্তিত স্বাক্ষৰিত কৰিছিল আৰু এই চুক্তিৰ পিছতে এই দীঘলীয়া সংগ্ৰামৰ সমাপ্তি হৈছিল আৰু এই আন্দোলনত নেতৃত্ব দিয়া নেতাসকলে এটা ৰাজনৈতিক দল গঠন কৰিছিল যাৰ নাম আছিল অসম গণ পৰিষদ আৰু 1985 চনত এই দলে ইলেকশ্যন খেলি জয় হৈ চৰকাৰ গঠন কৰিছিল আৰু ইয়াৰে চিফ মিনিষ্টাৰ হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত হোম মিনিষ্টাৰ হৈছিল ভৃগু কুমাৰ ফুকন 6 নং দফাত কোৱা মতে এতিয়া অসমীয়া মানুহ কোনবিলাক কেনেকৈ চিনাক্ত কৰিব অসম চুক্তিৰ 6 নং দফাৰ মতে 1951 চনত জানুৱাৰী মাহৰ 1 তাৰিখৰ আগত যিবিলাক মানুহ অসমত আছে বা অসমলৈ আহিছে সেইসকল অসমীয়া বা সেইসকলক অসমীয়া বুলি ধৰা হ'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়াৰ ডেফিনেশ্যনটো অলপ সালসলনি কৰা হৈছে যিবিলাক মানুহ অলৰেডি ভাৰতীয় নাগৰিক অৰ্থাৎ যিবিলাক মানুহে অসমলৈ উৰিষ্যা দিল্লী ৰাজস্থান এইবিলাক ঠাইৰ পৰা অসমলৈ আহিছে সেইসকল 1971 চনৰ আগত আহা হ'ব লাগিব তেতিয়াহে সেইসকলক অসমীয়া বুলি ধৰা হ'ব ইয়াৰ বাহিৰে বাকি সকলো মানুহৰ ক্ষেত্ৰতে 1951 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখটোৱে কাট অফ ডেট হৈ থাকিব বিপ্লৱ শৰ্মা কমিটিয়ে এটা এলাৰ্মিং সিচুৱেশ্যন বুলিও কৈছে যে অসমৰ এনেকুৱা বহুত ডিস্ট্ৰিক্ট হৈ গৈছে যিবিলাকত অসমীয়া মাইনৰিটিজ হৈ যায় আছে সেইবিলাকৰ ভিতৰত হৈছে ধুবুৰী বৰপেটা বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰ কৰিমগঞ্জ নগাঁও মৰিগাঁও দৰং এতিয়া কথা হ'ল 6 নং দফাত কি আছে পাৰ্লিয়ামেণ্টৰ সিটৰ ক্ষেত্ৰত অসমৰ 80 ৰ পৰা 100% অসমীয়াৰ বাবে সংৰক্ষিত হ'ব লাগিব চাকৰিৰ ক্ষেত্ৰত চৰকাৰী হওক বা বেচৰকাৰীয়ে হওক 80 ৰ পৰা 100% অসমীয়াৰ বাবে সংৰক্ষিত থাকিব লাগিব মাটিৰ ক্ষেত্ৰতো অসমীয়াৰ হাতৰ পৰা যাতে বেলেগৰ হাতলৈ গুচি নাযায় তাৰ বাবে ব্যৱস্থা কৰিব লাগিব বৰাক উপত্যকা পাহাৰীয়া অঞ্চল আৰু বড়োলেণ্ডত বাহিৰে অসমৰ বাকি সকলো ঠাইতে চিৰদিনৰ বাবে অসমীয়া ভাষাটো অফিচিয়েল ভাষা হিচাপে ৰাখিব লাগিব এতিয়া কথা হ'ল এইসমূহ কেতিয়ালৈকে কাৰ্যকাৰী হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে 1 মাহৰ ভিতৰত ইয়াৰ ওপৰত এটা ৰিপৰ্ট প্ৰস্তুত কৰা হ'ব আৰু এই ৰিপৰ্টত যদি অল অসম ষ্টুডেণ্ট ইউনিয়নে সমৰ্থন জনায় তেতিয়াহ'লে 2025 চনৰ 15 এপ্ৰিলৰ আগে এই সকলোবোৰ ইমপ্লিমেণ্ট কৰা হ'ব আৰু এইবোৰ ইমপ্লিমেণ্ট হৈ যোৱাৰ লগে লগে অসমৰ ফৰেষ্ট এৰিয়া আৰু হিলছ এৰিয়াত যিবিলাক ইলিগেল মাইগ্ৰেণ্টছ আছে সেইসমূহৰ ওপৰত এভেকশ্যন কৰা হ'ব বিপ্লৱ কমিটি
কমিটিৰ ৰিকমেণ্ডেশ্যনত 67টা ৰিকমেণ্ডেশ্যন আছে কিন্তু তাৰে 39টা ৰিকমেণ্ডেশ্যন হে অসম চৰকাৰে ইমপ্লিমেণ্ট কৰিব পাৰিব তাৰে এনেকুৱা 12টা ৰিকমেণ্ডেশ্যন আছে যিকিটা কেৱল মাত্ৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব পাৰিব 39টা ৰিকমেণ্ডেশ্যন এপ্ৰিল মাহৰ আগত ইমপ্লিমেণ্ট কৰিব বুলি অসম চৰকাৰে অলৰেডি জনাইছে আৰু বাকি 16টা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সৈতে আলোচনা কৰি অতি সোনকালে ইমপ্লিমেণ্ট কৰা হ'ব গতিকে এইখিনি আছিল আজিৰ অসম চুক্তিৰ 6 নং দফাৰ ওপৰত এটা ডিটেইলছ ভিডিও গতিকে আপোনালোকে ভাবেনে সঁচাকৈ এইবাৰ এই 6 নং দফা ইমপ্লিমেণ্ট হ'ব আৰু অসমৰ মানুহৰ 40 বছৰৰ এটা ডাঙৰ সপোন পূৰণ হ'ব গতিকে আপোনাৰ মতামত এই বিষয়ত কমেন্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব গতিকে যদি আপোনালোকৰ ভিডিওটো ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে লগ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি ভিডিওটো আপোনাৰ ইনফৰ্মেটিভ লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব থ্যাংক ইউ